প্ৰথমতে মই সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ BPF ৰাজনৈতিক দলৰ তৰফৰ পৰা মই সমগ্ৰ আমাৰ BTC অঞ্চলৰ মানুহবিলাকক বা জনসাধাৰণক মই অনুৰোধ জনাব বিচাৰিছোঁ, বিশেষকৈ আমাৰ আদিবাসী অঞ্চলৰ প্ৰদূষিত অঞ্চল আৰু আদিবাসী অঞ্চলত আমি দুটা জনগোষ্ঠী বসবাস কৰি আছোঁ, বড়ো আৰু আদিবাসী বহুত দিনৰ পৰা। আৰু মই ভাবোঁ যে সাম্প্ৰতিক যিটো নেকি কোকৰাঝাৰৰ যিটো ঘটনা সংঘটিত হ'ল, এইটো দুৰ্ভাগ্যজনক। এনেকুৱা ঘটনাটো হ'ব নালাগিছিলে। যিয়ে নহওক, এতিয়া সেই পৰিস্থিতিৰ ওপৰত আমাৰ সৰ্বসাধাৰণ ৰাইজে বেলেগ কোনো অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নকৰে, তাৰ কাৰণে মই আমাৰ বিশেষকৈ মই আদিবাসী অঞ্চলৰ গাঁওবুঢ়াসকলক আৰু আমাৰ জনসাধাৰণক অনুৰোধ জনাইছোঁ, আৰু আমাৰ দলৰ বহুত নেতাসকল আছে, তেখেতসকলে যাতে আমাৰ অঞ্চলটোক মানে নিয়ন্ত্ৰণত ৰাখিব পাৰে, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। লগতে ভুৱা বাতৰি বা উৰা বাতৰিৰ প্ৰতি যাতে কোনেও মানে কাণ নিদি পেলাই আমাৰ অঞ্চলটোক মানে নিয়ন্ত্ৰণ কৰাৰ কাৰণে মই সকলো ৰাইজক মই মোৰ তৰফৰ পৰা মই অনুৰোধ জনাইছোঁ। আমি ভাবোঁ যে আমাৰ প্ৰশাসন আছে, আমাৰ পুলিচ বিভাগ আছে, তেখেতসকলে নিশ্চয় এই বস্তুখিনি নিয়ন্ত্ৰণত আনিব আৰু সমগ্ৰ অঞ্চলৰ মানুহবিলাকক হতাশকৈ হয়তো ভয় পাই পেলাই তেনেকুৱা নিজক আত্মৰক্ষাৰ কাৰণেও হ'ব পাৰে এনেকুৱা বস্তু। গতিকে মই তেখেতসকলকো অনুৰোধ জনাইছোঁ যাতে আমি প্ৰশাসনৰ প্ৰতি নিৰ্ভৰ থাকিব লাগিব, আৰু নিশ্চয় আমাৰ প্ৰশাসনকো মই অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আমাৰ অঞ্চলটোক মানে নিয়ন্ত্ৰণ কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰে। মই চৰকাৰক এইখিনিয়ে অনুৰোধ মই জনাব বিচাৰিছোঁ, পৰিস্থিতি চাই পেলাই নিজৰ সিদ্ধান্ত ল'ব লাগিব, আৰু বিশেষকৈ মই ৰাইজক মই অনুৰোধ জনাইছোঁ যাতে নিয়ন্ত্ৰণ হেৰুৱাই আৱেগিকভাৱে কোনো ধৰণে যাতে কাম নকৰে। আৰু আমি এই BTC অঞ্চলটোক আমি বহুত পিছপৰা অঞ্চল, আমাৰ এই অঞ্চলটোক বিশেষকৈ আমি উন্নয়নৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব, আৰু এই যদি আমি এই গোষ্ঠীগত সংঘৰ্ষৰ ফালে যদি আগবাঢ়োঁ তেনেহ'লে আমাৰ এই অঞ্চলটোক আমি উন্নয়ন কৰিব নোৱাৰিম। এনেও আমি বহুত পিছপৰা, গতিকে এই অঞ্চলটোক আমি ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। গতিকে আমি এইবিলাক ঘটনাত আমি জড়িত নোহোৱাটো মই ভাবোঁ।